আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মগজেদি বনোৱা পটলৰ দমৰ ৰেচিপি এখন। আহকচোন। পটল আলু লৈছোঁ ইয়াত। মগজ তিয়াই থৈছোঁ মই 10 মিনিট। আৰু ইয়াত মই লৈছোঁ নহৰু, আদা, জলকীয়া, পিঁয়াজ মিডিয়াম জোখৰ এটা। কেৰাহীত তেল গৰম কৰিবলৈ দিছোঁ। গৰম হৈ গৈছে। এতিয়া কেৰাহীত মই আলু দিম আৰু পটল দিম। ভালদৰে আলু পটলখিনি ফ্ৰাই হৈ গ'লে চব্জিখন খাবলৈ ধুনীয়া হয়। আৰু ইয়াত মই দিছোঁ হালধি। এতিয়া মই দিম নিমখ এচামুচ সৰু চামুচেৰে। এতিয়া মই ভালদৰে ভাজি লৈছোঁ আলু পটলখিনি। গেছটো ল' মিডিয়ামত দিছোঁ। এতিয়া মই মিক্সিত মগজখিনি দি দিছোঁ পেষ্ট বনাবলৈ। এয়া মোৰ ভাজা হৈছেই। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ পেষ্টটো হৈছে। চব্জিখন এনেদৰে বনাই খাবচোন। এয়া মোৰ হৈ গৈছে। এতিয়া মই প্লেট এখনত দি দিম। যিখিনি তেল লৈছে তাতে মই পিঁয়াজ জলকীয়া দি দিছোঁ। পিঁয়াজ জলকীয়াখিনি ভালদৰে ভাজি ইয়াত এতিয়া মই দিম নহৰু আদা পেষ্টখিনি। নহৰু আদাখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। এয়া মোৰ ভাজা হৈ গৈছে। এতিয়া মই দিম মগজৰ পেষ্টখিনি দিম এতিয়া। এয়া মই এতিয়া মগজৰ পেষ্টখিনি ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত এড কৰিম জিৰা গুড়ি অলপ, ধনিয়া গুড়ি, জলকীয়া গুড়ি। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। পেষ্টটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই পেষ্টখিনি এড কৰি দিম। ইয়াৰ পাছত মই ভালদৰে ভাজি ল'ম। মোৰ এতিয়া ভাজা হৈ গৈছে। এতিয়া মই ইয়াত অলপমান নিমখ দিম আৰু মই ইয়াত পানী অলপ দিম। এতিয়া মই ইয়াত দিছোঁ আলু পটল ভাজি থোৱাখিনি। ভালদৰে এতিয়া মিক্স কৰি ল'ম। মিক্স কৰি হৈছে। এতিয়া মই ইয়াত ঢাকি থৈ দিম অলপ সময় কাৰণে। ইয়াত ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, অপশ্যনেল হয়। এয়া মই অলপ সময় ভাজি লৈছোঁ। এতিয়া মই ঢাকি থ'ম। ইয়াত মই দিছোঁ গৰম মছলা। এতিয়া ইয়াত পেলাই দেখাম। চাওকচোন ইমান ধুনীয়া হৈছে। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয়।